নমস্কাৰ, মই আব্দুল কালাম। আপুনি চাবলৈ আৰম্ভ কৰিছে যমুনা এনি। আৰু আজি আপোনালোকক জমদূত দেখুৱাম আৰু পথৰ মাজত আপোনালোকক জমদূত দেখুৱাম। আৰু আপোনালোকে নিশ্চয় আচৰিত হৈছে, নিশ্চয় ভয় খাইছে আপোনালোক যে কেনেকৈ জমদূত পথৰ মাজত আপোনালোকক দেখুৱাম। মোৰ পিছফালে এটি গাঁত আপোনালোকে দেখিছে আৰু এই প্ৰকাণ্ড এই গাঁত আৰু এই প্ৰকাণ্ড গাঁতটি বৰ্তমান পথৰ মাজলৈ লাহে লাহে যাবলৈ আৰম্ভ কৰিছে। আচলতে কিয় এনেকুৱা হৈছে, কিয় মেৰামতি নকৰে গড়কাপ্তানি বিভাগে এই প্ৰকাণ্ড গাঁতটি? আৰু আজিও এই গাঁতটিৰ পৰা এজন লোকে কথমপি ৰক্ষা পৰিছে। কিয় এনেধৰণৰ পৰিস্থিতিৰ সন্মুখীন হৈছে? আচলতে গড়কাপ্তানি বিভাগে কিয় নিৰ্মাণ নকৰে এই প্ৰকাণ্ড গাঁত? আমি যমুনা এনিৰ প্ৰতিজন দৰ্শকক এই মুহূৰ্তত দেখুৱাব লৈছোঁ যে এয়া হৈছে এটি জমদূত। কেতিয়া কোন সময়ত কাৰ জীৱন কাঢ়ি নিব এই গাঁতে কোনেও ক'ব নোৱাৰে। এই দুৰ্ঘটনাৰ বাবে দায়ী কোন হ'ব? কাৰ বাবে আচলতে এনেকুৱা ধৰণৰ এক ভয়ংকৰ গাঁত সৃষ্টি হৈছে এই পথটিত? প্ৰতিদিন হাজাৰ হাজাৰ লোক এই পথৰে অহা যোৱা কৰে, কিন্তু কেতিয়া কাৰ ভয়ংকৰ দুৰ্ঘটনা হ'ব কোনেও ক'ব নোৱাৰে। কেতিয়া এই গাঁতটিয়ে জীৱন কাঢ়ি ল'ব কোনেও ক'ব নোৱাৰে। আচলতে এয়া ভয়ংকৰ এক পৰিৱেশ। বৰ্তমান সময়ত লখিমপুৰ জিলাৰ বিহপুৰীয়াৰ ৰাজ্যিক গড়কাপ্তানি যি পথ আছে, সেই পথটিৰ মাজত এনেদৰে এটি গাঁত সৃষ্টি হৈছে আৰু এই গাঁত বৰ্তমান কোনেও মেৰামতি কৰা নাই, কাৰো চকুত পৰা নাই, গড়কাপ্তানিৰ চকুত পৰা নাই এই গাঁত। আমি ইয়াৰ জৰিয়তে গড়কাপ্তানি বিভাগক ক'ব বিচাৰিছোঁ যে আপোনালোকে এই গাঁতটি কেতিয়া নিৰ্মাণ কৰিব? যদি আপোনালোকে নিৰ্মাণ নকৰে, যদি এই গাঁতটিত যদি কোনোবা এজন লোকৰ মৃত্যু হয়, দুৰ্ঘটনা সংঘটিত হৈ যদি কোনোবা এজন লোকৰ মৃত্যু হয়, সেই ৰিস্ক কোনে ল'ব? মই এজন আছে দাদা, অলপ ৰ'ব। দাদা, আপুনি যে আহিলে এইফালৰ পৰা, সেই তাত যেতিয়া আপুনি আছিলে এই গাঁতটো আপুনি দেখা পাইছিলেনে? দেখা পোৱা নাই, হে গাঁতটো দেখা পোৱা নাই। আৰু যেতিয়া বৰষুণৰ বতৰ হৈছে আৰু এনেকুৱা গাঁত হৈছে, ইয়াত প্ৰায় কেইবাটাও দুৰ্ঘটনা হৈছে, বাইক কেইবাখনো পৰিছে। আৰু গতিকে অকণমান চৰকাৰ বা চাবলগীয়া হৈ আছে, যিটো এটা দুৰ্ঘটনা মেইন স্থল হৈ পৰিছে জেগাটো। এতিয়া আপোনালোকে চব পৰা আহিলে গাঁতটো দেখা পোৱা নাযায়। আৰু কেইবাটাও দুৰ্ঘটনা হৈছে, বাইক পৰা মই দেখা পাইছোঁ, ইয়াতে শুনিছোঁ। আৰু গতিকে চৰকাৰে কোনো ধৰণৰ এই ৰাস্তাৰ ওপৰত গুৰুত্ব নিদিয়াৰ কাৰণে আৰু ডাঙৰ ঘটনা। পথ নিৰ্মাণৰ নামত চৰকাৰে প্ৰতিদিন ৰাজহ লৈ আছে ৰাইজৰ পৰা, কিন্তু আচলতে এনেধৰণৰ কামবোৰ কিয় নকৰে? কি বুলি ক'ব আপুনি? কি ক'ম, এইটো গাফিলতি বুলি ক'বলৈ চৰকাৰে গাফিলতি বুলিয়ে ক'ব লাগিব। যিটো এনেকুৱা এটা যিটো আৰু ডাঙৰ ঘটনা হোৱাৰ সম্ভাৱনা আছে, যিহেতু ইয়াত প্ৰায় সংঘটিত হয় মটৰচাইকেল দুৰ্ঘটনা সংঘটিত এই গাঁতটোৰ কাৰণে। ইয়েই নহয়, আৰু আগতো এই যিকেইটা স্পীড ব্ৰেকাৰ দি আছে তাতো এনেধৰণেই ঘটনা হৈ আছে। গতিকে এইবিলাকে গুৰুত্ব দিব লাগে, আৰু ইয়াৰ পৰা কেতিয়াবা ডাঙৰ আৰু ভয়ানক ঘটনা হোৱাৰ সম্ভাৱনা আছে। অসম চৰকাৰে প্ৰতিদিন কোটি কোটি টকা পথ নিৰ্মাণৰ নামত খৰচ কৰি দিছে, কিন্তু আচলতে প্ৰকৃত যি ছবি আপোনালোকক দেখুৱাইছোঁ যে অসম চৰকাৰে কিয় এই পথৰ যি গাঁত কিয় নিৰ্মাণ নকৰে। আচলতে এয়া এক ভয়ংকৰ ছবি। মই আগলৈ গুচি যাম, আৰু গাঁত আছে, এয়া মই দেখুৱাব বিচাৰিম। আচলতে পথৰ মাজত, ৰাজ্যিক ঘাইপথৰ মাজত এনেকুৱা ধৰণৰ এক দৃশ্য আপোনালোকক দেখুৱাব বিচাৰিছোঁ। কেতিয়া কোন সময়ত কাৰ ভয়ংকৰ দুৰ্ঘটনা হয়, কোন মৃত্যু হয় এই দুৰ্ঘটনাত কোনেও ক'ব নোৱাৰে। আচলতে তাৰ বাবে কোন দায়ী হ'ব? তাৰ বাবে দায়ী হ'বনে অসম চৰকাৰ? তাৰ বাবে দায়ী হ'বনে গড়কাপ্তানি বিভাগ? এয়া এক ডাঙৰ প্ৰশ্ন বৰ্তমান সময়ত। আমি আৰু কথা পাতিম, পথচাৰীৰ সৈতে আমি আৰু কথা পাতিম। আচলতে আজিও এক ভয়ংকৰ দুৰ্ঘটনাৰ পৰা কথমপি প্ৰাণ ৰক্ষা পৰিছে এজন লোকৰ। দুজনকৈ কণমানিক বাইকত উঠাই লৈ আহিছিলে এজন ব্যক্তিয়ে, আৰু এই ব্যক্তিজনে বাইকত আহি থকা অৱস্থাত প্ৰকাণ্ড গাঁত সন্মুখত পৰাত সি আচম্বিত হৈ পৰে আৰু উপায়ন্তৰ হৈ পৰে, আৰু লগে লগে ব্যক্তিজন পৰি যায়, আৰু পৰাৰ পিছত বাইকখন সম্পূৰ্ণৰূপে বিকল হৈ পৰে। কোনোমতে বাইকখন মেৰামতি কৰি ইয়াৰ পৰা মানুহজন গৈছে। আমি এই মানুহজনৰ সৈতে কথা পাতিম। এয়া এই বাইকখন কিছু সময় পূৰ্বে এই গাঁতটিত পৰিছিলে, আৰু এক ভয়ংকৰ পৰিস্থিতিৰ পৰা কথমপি ৰক্ষা পৰিছে এইজন ব্যক্তি। কি ক'ব আপুনি এই গাঁতটোক লৈ? এটা মৰণ ফান বুলি ক'লেও বেয়া নহয়, মেইন ৰোডৰ ওপৰত, যিটো নেকি লালুকটো বিহপুৰীয়া নাৰায়ণপুৰ ধৰি। এতিয়া মানে মোৰ দুটা বাচ্ছাও লগত লৈ আহিছোঁ, দেখিছে আপোনালোকে। প্ৰথমতে মই ৰক্ষা পাইছোঁ, মই অইল চিল পূৰা লক হৈ গুচি গৈছে চব। এতিয়া মোৰ যাবৰ কাৰণে প্ৰব্লেম হৈছে।
মই আহিছোঁ, মই আপোনাৰ লালুকলৈ আহিছোঁ। কি ক'ব এয়া চৰকাৰৰ গাফিলতি নে পথ নিৰ্মাণ আপোনাৰ বিভাগ? পথ নিৰ্মাণ বিভাগৰ গাফিলতি বুলি ক'লেও বেয়া নহয়। চৰকাৰেতো চব কুচ ক্লিয়াৰ দিছে, পথ নিৰ্মাণকাৰীয়েতো এইটো গাফিলতি কৰিছে চাগে, মোৰ বোধ হয়। আচলতে এয়া এক মৰণ ফাণ্ড আৰু মৰণ ফাণ্ডলৈ ৰূপান্তৰ হৈছে লখিমপুৰ জিলাৰ বিহপুৰীয়া সংযোগী এটি পথৰ ভয়ংকৰ প্ৰকাণ্ড এটি গাঁত। আৰু এই গাঁত কেতিয়া মেৰামতি কৰিব পথ নিৰ্মাণ বিভাগ?